টিপিসি অঞ্চলত সবচেয়ে শক্তিশালী দল যদি কয় এইটো মানে UPPL দল আৰু UPPL দলে অধিক সংখ্যা লৈ পেলাই চৰকাৰত বহিব চৰকাৰ গঠন কৰিব সেইটো চিয়ৰ হৈ গৈছে সকলো জাতি জনগোষ্ঠী ইতিমধ্যে UPPL দলক আঁকোৱালি লৈছে কাৰণ যোৱা 18 বছৰত UPFৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ সেইটো ৰাইজে অতিষ্ঠ হৈ গৈছে UPF দলে প্ৰণালী সুযোগ এটা পাইছিলে তেখেতসকলে 15 বছৰ তেখেতসকলৰ চৰকাৰৰ লগত এলায়েন্স আছিলে অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত আৰু ইয়াৰ লগতে মন্ত্ৰী 3জনকৈ পাইছিলে সকলো দিশৰ পৰা কাম কৰাৰ সুযোগ পাইছিলে কিন্তু সেই 17 বছৰত ৰাইজক ভোট প্ৰবঞ্চনাৰ পৰা একো নকৰিলে সকলো দিশৰ পৰা যিবিলাক উন্নয়ন হ'ব লাগিছিলে সেই উন্নয়নবিলাক তেখেতসকলে নকৰিলে আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠী আৰু BTR অঞ্চলৰ 35 লাখ যিটো জনসাধাৰণ আছে চবেই এতিয়া BPFক ৰিজেক্ট কৰিছে আৰু সেইকাৰণে UPPLৰ চৰকাৰ হ'ব আৰু ৰাইজৰ যিটো উন্নয়নৰ কাম এইটো ক্ষিপ্ৰতাৰে UPPLে কৰিব আৰু সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰিব সকলো জাতি জনগোষ্ঠী নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ জীয়াই থাকিব পাৰিব আৰু এই পৰিৱেশটো গঢ়ি তোলাৰ কাৰণে এতিয়া UPPLে আমাৰ দলৰ যিটো কেন্দ্ৰীয় নেতৃত্ব ইয়াত সকলো জনগোষ্ঠীকে ইয়াতে প্ৰদান কৰা হৈছে আৰু সকলো জনগোষ্ঠী আস্থা আৰু বিশ্বাসক লৈ আগবাঢ়ি আহিছে গতিকে UPPL দলৰ চৰকাৰ গঠন কৰাত ইয়াতে স্বেচ্ছাচাৰী যিটো মানুহ তেখেতৰ সতীৰ্থসকলে আৰু আনপিনেদি চন্দন ব্ৰহ্ম ডাঙৰীয়া প্ৰতিশোধ আৰম্ভ কৰিছে এইবিলাক UPPLৰ যিটো কৰি আছে যেতিয়া মন্ত্ৰীসকল 2016 চনত প্ৰথম আছিল নাছিলে এটা প্ৰেষ্টিজ চন্দন ব্ৰহ্মই সবচে জ্ঞানী গুণী ব্যক্তি তেখেতে শক্তিশালী ব্যক্তি গতিকে আজি হাগ্ৰাবাদ দুৰ্বল কৰাৰ কাৰণে সকলো ষড়যন্ত্ৰ উচিত হৈ যাব আৰু আপোনালোকেও মই ভাবিছোঁ পিছত